ফ্ৰেণ্ডছ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই যাবলৈ ওলাইছোঁ আমাৰ গুৱাহাটীত থকা অসম ৰাজ্যিক চিৰিয়াখানালৈ। আৰু মোৰ ল'ৰাটোৱে বহু দিনৰ পৰা কৈ আছিলে তাত যাম বুলি। মই তাত আজি লৈ যাম, তাক অকণমান দেখাই আনিম আৰু লগতে আপোনালোককো অকণমান দেখাওঁ বুলি ভাবিছোঁ। তাৰে পৰিৱেশটো আহকচোন কেনেকুৱা লাগে আপোনালোকক অকণমান দেখাই দিওঁ ভিডিঅ'টোৰ জৰিয়তে। এয়া আমি জালুকবাৰীৰ পৰা জু ৰোড পালোহি আৰু জু ৰোডৰ অভাৰব্ৰিজৰ তলেৰে চিৰিয়াখানা আমি আহি পাই গ'লোঁ। এতিয়া ভিতৰত সোমাই গ'লোঁ। ইমান মানুহ, আজি বহুত মানুহ আহিছে। আজি ছানডে যে বহুতখিনি মানুহ হৈছে। চাবচোন আপোনালোকক মই দেখাই আছোঁ। দেখিছেনে আজি মানুহ ইমান হৈছে, থিয় দিবলৈ ঠাই নাই। স্কুল ষ্টুডেণ্টো আহিছে বহুত আৰু বাহিৰা মানুহ বহুত আহিছে ইয়াতে। আৰু এইখিনি হৈছে পাৰ্কিং এৰিয়া। পাৰ্কিংখিনিত আপোনালোকে গাড়ী আনিলে ধুনীয়াকৈ থৈ ল'ব পাৰিব, একো চিন্তা নাই। আৰু এতিয়া মই শাৰী পাতি থিয় হৈছোঁ কাউণ্টাৰৰ ওচৰত টিকট ল'বলৈ। আপোনালোকে পাৰিলে অনলাইন বুকিং কৰি আনিব, তেতিয়া অকণমান সোনকালে হৈ যায়। সৰু বাচ্ছাবিলাকৰ 13 টকা, ডাঙৰবোৰৰ 33 টকা লয়। আৰু এইটো হৈছে ছেকেণ্ড গেট। ইয়াৰে আমাক টিকট চাই এনেদৰে সোমাবলৈ দিলে, আমিও সোমাই ল'লোঁ। আৰু এনেদৰে এইখন দিয়া আছে ইয়াতে, এইখন চাই সকলোৱে যাব পাৰে ক'ত কি আছে। এইটো হৈছে কাউণ্টাৰ হয়। ইয়াতে আপোনালোকে কিবা ক'বলগীয়া থাকিলে বা আপোনালোকৰ কিবা মানে অসুবিধা থাকিলে ইয়াতে জনালে হ'ল, তেওঁলোকে সহায় কৰি দিয়ে। আৰু ছেকেণ্ড গেটখনৰ পৰা সোমায়ে এই কাউণ্টাৰটো আছে। এই কাউণ্টাৰটোৰ ওচৰত এনেদৰে গাড়ীবোৰ ৰৈ থাকে আৰু এই গাড়ীত বহি আপোনালোকে গোটেই এৰিয়াটো চাব পাৰে, ফুৰিব পাৰে। আমি গাড়ীত যোৱা নাই, মই বাৰু খোজকাঢ়িয়ে গ'লোঁ। আৰু এটা বস্তু মোৰ খুব ভাল লাগিলে, সেয়া হৈছে আপোনালোকে ঘৰৰ পৰা হওক বা দোকানৰ পৰা হওক চিপছ বা কিবা এনেকুৱা জাতীয় বস্তু আনিলে, পেকেট জাতীয়, তেতিয়া তেওঁলোকে এটা কুপন দিয়ে আৰু আপোনালোকৰ পৰা মানে আমাৰ পৰা পইচা এটা লয়, 50 ৰুপিজ বা 20 ৰুপিজ তেনেকুৱা লয়। আৰু আমি যেতিয়া এই জেগাটো ফুৰি ঘৰলৈ উভতিম, তেতিয়া সেইখিনি আমি পেকেটখিনি সিহঁতক দিলে আমাক আকৌ পইচাটো ৰিটাৰ্ণ কৰি দিয়ে। সেইবাবে জেগাবোৰ আচলতে চাফা হৈ থাকে। এয়া জিৰাফ আৰু জেব্ৰা দেখিলোঁ আৰু এয়া গড়। কওকচোন ভিডিঅ'টোৰ মাজলৈ আৰু কি দেখা পাওঁ বাৰু। আৰু আপোনালোকে ধৰিব পাৰিছেনে নাই নাজানো বাৰু। আৰু কিছুমান চৰাইৰ নামবোৰ মই নিজেও নাজানো, আপোনালোকক দেখাইহে গৈছোঁ মাত্ৰ মই। দেখছ?
বেছি ভালকৈ দেখাব পৰা নগ'ল কাৰণ এই চাংখনৰ তলত শুই আছিলে সিংহ আৰু এইফালে এইটো এটা মিউজিয়াম আছে তাত অকল ষ্টুডেণ্টবোৰহে সোমাবলৈ দিয়ে দূৰে দূৰে এনেদৰে টয়লেটৰ সুবিধা আছে গতিকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই মানুহবোৰ মাছ আছে এনেকৈ মাছবোৰ থৈছে আৰু ইয়াতে বিভিন্ন প্ৰজাতিৰ হাঁহ আছে এই সেইটো চাকচোন কিমান ডাঙৰ হয় হাঁহটো এয়া আছে সেইকেইটা হাড়গিল্লা এইকেইটা হাড়গিল্লা এইফালে অৱশেষত আহি পালোঁ বাচ্চাৰ খেলনা পাৰ্কখন বাকী জন্তুবোৰ চোৱা হৈ গ'ল এয়া পাৰ্কখনত আহি পালোঁ আৰু এতিয়া অকণমান বোলে সি খেলাই লৈ যাওঁগৈ আপোনালোকক দেখাই আছোঁ আহি ইয়াতে ভাল লাগিছে বছৰ আগতে ইয়াতে আহিছিলোঁ মই সৰু থাকোঁতে আহা বুলি ক'লেও ভুল নহয় আৰু এতিয়া ল'ৰাক দেখুৱাবলৈ লৈ আহিলোঁ খুব ভাল লাগিছে গুৱাহাটীতে থাকোঁ তথাপি আহিবলৈ টাইমে নাপাওঁ আজি সময় ওলাই আহিছিলোঁ এপাক তাক দেখুৱাম বুলি খুব ভাল লাগিলে আপোনালোকেও ল'ৰা ছোৱালীবিলাকক লৈ ইয়ালৈ আহিব পাৰে খুব ভাল লাগে আহি এবাৰ লৈ আহি চাব পাৰে ভাল পাব সিহঁতে আৰু এইটো হৈছে সৰুকৈ এটা মিউজিয়াম আছে ইয়াত মই নগ'লোঁ মোৰ দেৰি হোৱাৰ বাবে এইটো হৈছে মেইন গেট ইয়াৰে সোমাই যায় পাৰ্কিং আছে পাৰ্কিং থৈ ল'ব পাৰিব সকলোৱে আৰু ৰাস্তাটোতে এনেদৰে ঢেৰ দোকান আছে বহুত কিবা কিবি ওলাইছে আমি ওলাই আহিলোঁ আৰু আমাৰ চাই হৈ গ'ল আপোনালোকক ভিডিঅ'টোত যিমানখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নিশ্চয় ভিডিঅ'টো ভাল পালে আপোনালোকে আশা কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ এৰিছোঁ সকলোকে বাই বাই